Finish. ৰাতিপুৱাৰ পৰিৱেশটো কিমান ধুনীয়া লাগিছে চাওকচোন আৰু আকাশখন আৰু আমাৰ ওচৰে পাজৰে যেটো মনোমোহা দৃশ্য কোনো নাই ইমান ধুনীয়া লাগিছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো এনেকে কেইজনমান মানুহ ওলাইছে ওয়াকিং কৰিবৰ কাৰণে মৰ্নিং ওয়াক আৰু সেই পিনে যে দেখিছে এটো বেসমেন্ট পাৰ্কিং হয় আৰু এইটো হৈছে ক্লাব হাউস আৰু ক্লাব হাউসৰ ভিতৰত সকলো আছে জিম সুইমিং পুল এনেকুৱা সকলো আছে এতিয়া বলকচোন লনলৈকে যাও Hey guys, good morning and welcome back to my channel. আশা কৰিছো আপোনালোক সকলো ভালে আছে সো আজি মই ৰাতিপুৱা এতিয়া ৰাতিপুৱা 5টা বাজিছে ৰাতিপুৱা 5টা বজাতে ভাবিছো মই আজি অলপমান মৰ্নিং ৱাক কৰি আহো ষ্টাৰ্ট কৰি দিয়া যাওক নহলে ফাটিয়ে যাম ইমান বেছি হকত হৈ গৈছে সেইকাৰণে ইয়াত খুচকাৰি আছো সো চাই থাককচোন ভিডিওটো প্ৰায় এণ্ডলৈকে কি কৰো কি নকৰো আমাৰ সোসাইটিটো অলপমান দেখাব ট্ৰাই কৰিছো সো কেনেকুৱা পাইছে জনাব আৰু ৰাতিপুৱাৰ সময়খিনি ইমান ধুনীয়া দেখা হৈছে সো চাবচোন কি ধুনীয়া লাগিছে আৰু মোৰ বহুত ভাগৰ লাগি গৈছে মোটি হৈ গৈছে যে অলপমান খুচকাৰিয়ে মোৰ ভাগৰ লাগি গৈছে তথাপি মই নেৰু চাও প্ৰচেষ্টা কিমানলৈকে অব্যাহত ৰাখিব পাৰো সো চাই থাককচোন কিমান দিনলৈকে আহো ৰাতিপুৱালৈকে খুচকাৰিব সেই বুলি সদায় আপোনালোকক নেদেখাম দেখলে আপোনালোক বৰে হৈ যাব আৰু এক্সাৰসাইজ কৰিলে আপোনালোকক অলপ চলপ দেখাম বাৰু যদি হে লাজ নকৰো সো চাই থাকিব ইয়াত সব আঙ্কেল আন্টি সবে যোগা কৰি আছে ইমান বেছি ইনস্পায়াৰ হন এইবিলাক দেখি প্লাই কিন্তু আকৌ সগে কালিৰ পৰা হুইয়ে থাকিম তেনেকুৱাই হ'ব সগে কিন্তু ট্ৰাই কৰিম নহবলে ৰাতিপুৱা সোনকালে উঠিবলে ইমান বেছি ভাল লাগিছে সবে ইমান এজেট মানুহ বিলাকে আহি প্লাই ইয়াত কৰি আছে ন এটো আমাৰ বাস্কেটবল কোচ হয় ইয়াতে সব খেলে আৰু বেলেগ ভাগ আছে কেতিয়াবালে ভাল কৰি দেখুৱাম এতিয়াটো আৰু বাৰু দেখাব নোৱাৰো মই নিজে খুচকাৰি আছো ইয়াত বুলি অকমান যিখিনি জায়গাত মই আহিছো এই জায়গাখিনি আপোনালোকক দেখাই দিছো সো আৰু এইটো হল এটা ৰিং ইয়াত সাইকেল নুহুমাই সো এই কাৰণে অলপমান সেফ থাকে এই জায়গাখিনি খুব বেছি ভাল লাগে আৰু ৰাতিপুৱাৰ সময়খিনি আৰু বেছি ভাল লাগিছে সেইকাৰণে মই ভাবিছো ডেইলি আহা কৰিম আৰু কালি ৰাতি কি হল কালি ৰাতি পাহি হেগুসাৰি কুহি গুটে ৰাতি নুখুলে একচুয়ালি তাইৰ অকন ফিভাৰো আহিছে যে ওয়েদাৰ চেঞ্জ হৈছে ন ইয়াতে সেইকাৰণে নুখুলে গুটে ৰাতি আৰু মই সেইকাৰণে আজি সেইকাৰণেই সাগে আহিব পাৰিলো তাই নুখুলে আৰু মই ৰাতিপুৱালৈকে জাগি থাকিলো সেইকাৰণে আহিব পাৰিলো নহলে মই সদায় শুইয়ে থাকো সদায় ভাবো আহিম আৰু সদায় শুই থাকো মই আৰু আজি মই ফাইনালি আহিলো আৰু কালিৰ পৰা কন্টিনিউ কৰিম ভাবিছো সো চাওচোন কিমান দিন কন্টিনিউ কৰিব পাৰো পেটটো অকমান কমিলে হ'ব ইমান বেছি হকত হৈ গৈছে ন মুখখন পেটটো পুৰা ফুলি হাতি হৈ গৈছে আগতে ইমান বেছি হকত নাছিল এতিয়া বহুত হকত হৈ গৈছে আৰু এটো বাৰু নরমাল হয় ডেলিভারি পিছতটো হয় আৰু স্পেশালি সিজাৰিন হলে আৰু মোৰ দুটা সিজাৰিন ইমান বেছি কষ্ট তাৰপিছত নোৱাৰি আসলতে 1 বছৰলৈকে 1.5 বছৰলৈকে ডক্টৰে মানা কৰে এক্সাৰসাইজ কৰিব সেইকাৰণে এতিয়া কুহি 1 বছৰ 2 মাহ হৈ গৈছে সো এতিয়া মই ষ্টাৰ্ট কৰি দিছো সো চাই থাকিব ভিডিওটো মোৰ হাজবেণ্ড আৰু পাহি দুটাই শুই আছে হাজবেণ্ড উঠিলেই মোক চাগে ফোন কৰিব নহলে মই তাৰ আগতে গুছি যাম আসলতে পাপাৰ পৰা মই চাবিটো লৈ ললো পাপা তালা মাৰিছিলে চাবিটো মই লৈ ললো মই আগতেই যাই পাম কাৰণ কি তেওঁৰ টিফিন ৰেডি কৰিব লাগিব ৰাতিপুৱা তাৰপিছত ব্ৰেকফাষ্ট বনাব আছে আৰু চাও কি কৰিব পাৰো কি কৰিব নোৱাৰো আপোনালোকক দেখাই থাকিম আৰু ইমান বেছি ভাল লাগিছে নহয় ইয়াত আহি প্লে চৰাই মাত শুনিছে নে
সো এতিয়া ভাবিছো অকমান খালি ভৰিয়ে খোজ কাঢ়ি দিও ইয়াতে বুনৰ ওপৰত ভাল লাগিব সো এতিয়া মই মোৰ জোতাযোৰ খুলি লওঁ খালি ভৰি হৈ লৈছো এতিয়া অকণ খোজ কাঢ়ো বুনৰ ওপৰত আৰু এই এটা চৰাই দেখিছেনে ইমান ধুনীয়া লাগিছে চাওক চৰাইটো ৱাও কিমান ধুনীয়া লাগিছে চৰাইটো উৰি গ'ল আৰু এই পিনে পাপাই অকমান দৌৰি আছে আৰু ইফালে চাকচোন ৰেঙনি কি ধুনীয়াকে ইমান অৰেঞ্জ কালাৰ হৈ গৈছে সূৰ্য ওলাব আৰু বহুত দেৰি এক্সাৰসাইজ কৰিলো এক্সাৰসাইজ কৰাৰ পিছত ভাগৰি গৈছে পুৰা পচিনা মানে পুৰা ঘাম ওলাই গৈছে সেই যে পিছফালে আপোনালোকে দেখা পাই আছে এইটো মই তেতিয়া ফ্ৰণ্ট সাইডৰ পৰা দেখুৱাইছিলো ন আমাৰ এইটো কি বুলি কয় ক্লাব হাউসটো তাৰে এই তলখিনি হেৰি হয় সুইমিং পুল হয় সো আৰু হিনাখন যে পতাকা উত্তোলন হৈছিল ইয়াতে হৈছিল এই যে সাৰ্কেলটো দেখিছে সেই তাতে হৈছিল মই অকমান দেখুৱাই দিছো আপোনালোকক কেতিয়াবালে সুইমিং পুলৰ ফালে গলে মই নিশ্চয়কৈ দেখুৱাম খুব বেছি ভাল লাগে আগতে গৈছিলো এতিয়া লকডাউনৰ কাৰণে সব বন্ধ কৰি দিছে ক্লাব হাউসৰ ভিতৰ সোমাই বন্ধ কৰি দিছে আৰু ফাদাৰ ইন ল সন্মুখত পুৰা এক্সাৰসাইজ কৰি আছে কপালভাতি যোগা আৰু মই অলপমান বহিছো ইমান বেছি ভাগৰ লাগিছে ফাৰ্স্ট ডে না সো ফাদাৰ ইন লটো সদায় আহে তেওঁ সেইকাৰণে ভাগৰা নাই এতিয়া অলপ দেৰি বহি পেলাই মই যাম আৰু চুলি তুলি ভিজি গৈছে পুৰা কালি ৰাতিও টোপনি মাৰা নাই ন ভালকে মানে কি টোপনিয়ে মাৰা নাই সো সেইকাৰণে বহুত বেছি আজি এনাৰ্জি লো আপোনালোকে এনাৰ্জি লো পাব মোৰ তথাপি মই এক্সাৰসাইজৰ কাৰণে ওলাইছো পেট কম কৰিব লাগে সেইকাৰণে শৰীৰ চৰ্চা মোৰ সন্মুখত আঙ্কেল এজনে আঙ্কেল মানে ককা বয়সৰ হ'ব আৰু ইমান ধুনীয়াকে এক্সাৰসাইজ কৰি আছে মই দেখাব পাৰিলে আপোনালোকক দেখুৱালো হয় কিন্তু নোৱাৰো গমে পাই যাব যে মই দেখুৱাই আছো বুলি কিন্তু বহুত মানে আমাৰ নিচিনা মানুহে বা আৰু সৰু ল'ৰা ছোৱালীও নোৱাৰিব ইমান ধুনীয়াকে কৰি আছে মইতো ভাগৰি গৈছো মোৰ লেগছ দুটা ন টানি আছে এতিয়া খোজ কাঢ়িবৰ কাৰণে হেৰি নাই এয়া মই ঘৰত যাবৰ কাৰণে খোজ কাঢ়ি আছো এতিয়া ৰ'দটো ইমান ধুনীয়াকে ওলাইছে দেখুৱাম আপোনালোকক আৰু এতিয়া মই ঘৰত গৈ প্লে ব্ৰেকফাষ্ট বনাব আছে আৰু টিফিন ৰেডি কৰিব আছে পাহি উঠিব পাহিক ব্ৰাশ কৰোৱাব আছে আৰু বহুত কাম আছে জানো কেতিয়া শুব পাৰিম ইমান বেছি টায়াৰ্ডো লাগিছে বহুত দিন মূৰত আহিছো ন আৰু ৰাতি শুৱা নাই কাৰণে আৰু টোপনি লাগিছে আৰু সন্মুখত ৰ'দটো যে ইমান ধুনীয়াকে ওলাইছে ইমান ভাল লাগিছে অলপ জিপছ আৰু গৰমে লাগিব এয়া চাকচোন এই মোৰ জোতাযোৰ আৰু বেছি জিলিকিছে এনে ইমান ডাৰ্ক কালাৰ আৰু এই ৰাতিপুৱা এই ৰ'দটো খুব ভাল লাগে সূৰ্যটো চাকচোন কিমান ধুনীয়া গোল হৈ আৰু ইমান ধুনীয়াকে ফোকাস কৰিছে ন মোৰ কেমেৰা ইমান ভাল লাগিছে আৰু এই যে আপোনালোকে দেখিছে এই ৰাস্তাটো মানে ৰাস্তা নহয় আমাৰ উচৰ মানে ভিতৰতে আমাৰ সোসাইটিৰ ভিতৰত আৰু লেফট সাইডৰ এটো আমাৰ ডিপাৰ্টমেন্টাল ষ্ট'ৰ আছে তাত সব আছে সালুন টালুনো আছে সব আছে আৰু এইফালে যেটো ৰাইট সাইড এইফালে বিল্ডিংছ আছে মানে যে ফ্ল্যাট বিলাক এইবিলাক আছে এতিয়া ঘৰত গৈ আছো এয়া তালা খুলিলো ফাইনালি ঘৰ আহি পালো আৰু বাহিৰত বিগ বাস্কেট থৈ যায় এয়া বিগ বাস্কেটটো এইবিলাক আহিছে কিবা কিবি ব্ৰেড সেট আহিছে এয়া লৈ ললো মই একেলগে এনে মোৰ হাজবেণ্ডে আনে মই এই টিটলিৰ এইটো ভাল পাওঁ গ্ৰীণ টি যেতিয়া মই খাইছিলো তেতিয়া মোক ভাল লাগিছিল আৰু এইটো এনে মোৰ পাপা আৰু হাজবেণ্ডে খায় এতিয়া মই ভাবিছো ময়ো কন্টিনিউ কৰিম ডেইলি খাম চাওচোন কি হয় আৰু এটা বস্তু মই খাইছিলো আগতে এপল সাইডাৰ সিৰাপ সেইটো এতিয়াও আছে এতিয়াও পৰি আছে খাবলৈ মন নাযায় ওয়েট লছত সহায় কৰে সেইটো এইটো মই আজিকালি নাখাওঁ ভাবিলো গ্ৰীণ টিটো খাওঁ ইয়া হৈ গ'ল 5 সেকেন্ড আৰু মোৰ পানী ৰেডি এতিয়া মই ইয়াত গ্ৰীণ টিটো মিলাই দিও আৰু ইয়াৰ কালাৰটো যে মই ইমান বেছি ভাল পাওঁ নহয় লেমন গ্ৰীণ টাইপ কালাৰ হৈ যায় পানীখিনি লেমন গ্ৰীণ কালাৰটো এনেও মই বহুত ভাল পাওঁ আৰু
কালাৰটো যেতিয়া এনেকুৱা এটা চিচাৰ যেতিয়া গ্লাছত মানে আইনাৰ গ্লাছত লওঁ তেতিয়া আৰু বেছি ভাল লাগে কাপত খাব এইকাৰণে মোৰ ভাল নালাগে মই আইনাৰ গ্লাছত লৈয়ে খাওঁ তো বলকচোন বেলকনিত এতিয়া যাওঁ অলপমান আৰু এইখন বেলকনিত বহুত কাপোৰ চাপোৰ মেলা আছে সেইকাৰণে মই ইয়াত নবহোঁ পিছফালৰ বেলকনিখনত বহিম এয়া চাওকচোন ৰাতিপুৱা ইমান ধুনীয়া বস্তু দেখিছোঁ এইবিলাক যে ৱেষ্টেজ এনে কোকা কোলা এইবিলাকৰ টেমা হয় মই কাটি পেলাই ইয়াত বস্তু দিছিলোঁ আৰু ইয়াত তিতা কেৰেলা হৈ গৈছে ৰাতিপুৱা দেখি ইমান ভাল লাগিছে আৰু বাকী এইখিনি গাৰ্ডেনটো দেখিছে আৰু এইটো চাওকচোন কৰ্ণফ্লেক্সৰ পেকেটটো এইটোও মই এৰি দিয়া নাই ৱেষ্টেজ যিটো পেকেট সেইটো মই ধুনীয়া গুটি ছিটাইছিলোঁ হৈ গৈছে চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু ব্লগিং কৰিব মোৰ আৰু হেৰি নাই কাৰণ কালি ৰাতিও খোৱা নাই চ' এতিয়া মই শুম সো আশা কৰিছোঁ আপোনালোকৰ এইটো ভিডিঅ' ভাল লাগিব সো যদি ভাল লাগে তেনে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো তেতিয়ালৈকে বাই নতুন এটা ভিডিঅ' লৈ নিশ্চয় আপোনালোকৰ সন্মুখত আহিম বাই গাইজ টেক কেয়াৰ